ছাত্ৰ ছাত্ৰীসকল, তোমালোক ভালে আছা চাগে? ঘৰতে পঢ়া শুনা কৰি আছা। এতিয়াতো ঘৰতে থাকি ভালকে পঢ়া শুনা কৰিব লাগিব। ভালকে থাকিবা আৰু পঢ়া শুনা কৰি থাকিবা। এতিয়া মই তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত পাঠ ৯ নব্যধৰ্মীয় ভাৱধাৰাৰ উত্থান সেই পাঠটি তোমালোকৰ লগত অকণমান আলোচনা কৰিম। এই পাঠটি আমি বিদ্যালয় খুলি থকা অৱস্থাত আলোচনা কৰিছিলোঁ। ইয়াৰ এটা অংশ আমাৰ আলোচনা কৰা হ'ল আৰু যিহেতু এটা অংশ থাকি গ'ল, এতিয়া সেইখিনিয়ে তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকৰো মনত আছে চাগে এই লেচনটোত আচলতে কি আছে। ইয়াত আছে ভাৰতত ধৰ্মীয় বিৱৰ্তন, ভক্তিবাদ, চুফিবাদ, উত্তৰ ভাৰতত ভক্তি আন্দোলন, উত্তৰ পশ্চিম ভাৰতত নব্যধৰ্মীয় আন্দোলনৰ প্ৰচাৰকসকলৰ বিষয়ে আছে। এইখিনি কথাই ইয়াত আছে। এইখিনিকে আমি অকণমান বহলকে আলোচনা কৰিম। তোমালোকক মই ভক্তিবাদ কি কৈছিলোঁ। ভক্তিবাদ আছিল ভগৱানৰ লগত মানৱ আত্মাৰ মিলন, ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল সেয়া আছিল ভক্তিবাদ। আকৌ ভক্তিবাদৰ উত্থানৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। ভক্তিবাদৰ উত্থানত কাৰ কাৰ অৰিহণা আছিল। আলভাৰছসকল, নায়নাৰসকল, ৰামানুজ, শংকৰাচাৰ্য, এইখিনি কথা আমাৰ আলোচনা কৰা হৈ গ'ল। এতিয়া আমাৰ আছে আলোচনা কৰিবলৈ উত্তৰ পশ্চিম ভাৰতত নব্যধৰ্মীয় আন্দোলনৰ প্ৰচাৰকসকলৰ বিষয়ে, চুফিবাদ আৰু উত্তৰ পূব ভাৰতত ভক্তি আন্দোলনৰ বিশেষকৈ অসমত কোনে কেনেকৈ প্ৰচাৰ কৰিছিল সেইখিনি বিষয়ে আমাৰ আলোচনা কৰিবলৈ আছে। এতিয়া কথাটো হ'ল ভক্তিবাদৰ কনচেপ্টটোনো কেনেকৈ আহিল, মানে ভক্তিবাদ কেনেকৈ আহিল। মধ্যযুগত ভাৰতত কিছুমান নতুন নতুন প্ৰত্যাহ্বান আহি পৰিছিল, যাৰ ফলত ভক্তি বিষয়ক অনেক মতবাদ সেই সময়ত আধ্যাত্মিক বৌদ্ধিক জাগৰণত সৃষ্টি হৈছিল। বিশেষকৈ হিন্দু ধৰ্মৰ কঠোৰ নীতি নিয়ম, জাতিভেদ প্ৰথা, উচ্চ নিচ্চ, ধনী দুখীয়া আদি পাৰ্থক্যৰ সমাজৰ নিম্ন শ্ৰেণীৰ জনসাধাৰণক বৰকৈ অতিষ্ঠ কৰিছিল। মানে সেইবোৰ কঠোৰ নীতি নিয়ম, জাতিভেদ প্ৰথা সকলোৱে ভাল পোৱা নাছিল আৰু সেইখিনি মানি ল'ব নিবিচাৰিছিল। তেওঁলোকে কি বিচাৰিছিল, ইয়াৰ পৰা মুক্তি বিচাৰিছিল। সেই মুক্তি বিচৰাৰ কাৰণে শংকৰাচাৰ্যৰ দৰে কিছুমান পণ্ডিতে পথ দেখুৱাইছিল কেনেকৈ এইবোৰৰ পৰা মুক্তি পাব পাৰি। তাৰ উপৰিও খ্ৰীষ্টীয় নৱম শতিকাত ভাৰতত ইছলাম ধৰ্মাৱলম্বী তুৰ্কী আফগানসকলৰ আবিৰ্ভাৱ ঘটিছিল। তেওঁলোকৰ আবিৰ্ভাৱৰ ফলত ভাৰতত তেওঁলোকৰ শাসন নিগাজী হ'বলৈ ধৰিলে। সেই সময়ত মধ্য এছিয়াৰ পৰা কিছু সংখ্যক ইছলাম ধৰ্মৰ প্ৰচাৰকৰো ভাৰতত প্ৰৱেশ ঘটিছিল। এওঁলোকে ভাৰতত ইছলাম ধৰ্মৰ প্ৰচাৰত মনোনিৱেশ কৰিছিল। চুলতানসকলৰো অনুগ্ৰহ তেওঁলোকে লাভ কৰিছিল। ইছলাম ধৰ্মত আড়ম্বৰপূৰ্ণ যাগ-যজ্ঞ আৰু মূৰ্তি পূজা নাই। এই ধৰ্মত এজন ঈশ্বৰকে উপাসনা কৰা হয় আৰু ঈশ্বৰৰ চকুত সকলো সমান বুলি ধৰা হয়। সেইকাৰণে সেই ধৰ্মৰ প্ৰতি কি হৈছিল, মানুহ আকৃষ্ট হৈছিল। এনে এক পটভূমিতে হিন্দু ধৰ্ম আৰু সমাজ সংস্কাৰৰ প্ৰয়োজনীয়তা আহি পৰিছিল। ফলত খ্ৰীষ্টীয় 13 শতিকাৰ পৰা 16 শতিকাৰ ভিতৰত বহুকেইজন দাৰ্শনিক পণ্ডিত আৰু সমাজ সংস্কাৰকৰ নেতৃত্বত ভাৰতৰ বিভিন্ন প্ৰান্তত কি হৈছিল, ভক্তিবাদ এক আন্দোলন গঢ়ি উঠিছিল। গতিকে এনেকৈ ভক্তিবাদ আন্দোলনৰ গঢ় লৈ উঠিছিল। এতিয়া আমি চাম উত্তৰ পশ্চিম ভাৰতত নব্যধৰ্মীয় আন্দোলনৰ প্ৰচাৰকসকল। কোনে কোনেনো নব্যধৰ্মীয় আন্দোলন প্ৰচাৰ কৰোঁতে উত্তৰ পশ্চিম ভাৰতত অৰিহণা যোগাইছিল সেইখিনি বিষয়ে আমি চাম। উত্তৰ পশ্চিম ভাৰতত বিশেষকৈ মহাৰাষ্ট্ৰত জ্ঞানেশ্বৰ বা জ্ঞানদেৱৰ নেতৃত্বত খ্ৰীষ্টীয় 13 শতিকাত ভক্তি আন্দোলনৰ এক ধাৰা গঢ় লৈ উঠিছিল। মানে মহাৰাষ্ট্ৰত ভক্তি আন্দোলনৰ লিড লৈছিল কোনে, জ্ঞানদেৱে। জ্ঞানদেৱৰ ভক্তি আন্দোলনৰ প্ৰচাৰ কৰাৰ প্ৰথাসমূহ আছিল, তেওঁ গীত মাত, ভগৱানৰ ভক্তিৰ বাণী জনসাধাৰণৰ মাজত কি কৰিছিল, প্ৰচাৰ কৰিছিল। প্ৰচলিত সমাজ ব্যৱস্থাৰ জাতিভেদ প্ৰথা, ধনী দুখীয়া আদি বৈষম্যবোৰ আঁতৰ কৰি সহজ সৰল আৰু বন্ধুত্বপূৰ্ণ জীৱন যাপনত গুৰুত্ব দিছিল, যিটো আমি সকলোৱে বিচাৰোঁ। কোনেও জাতিভেদ প্ৰথা নিবিচাৰে, ধনী দুখীয়া বৈষম্যবোৰ সমাজৰ পৰা আঁতৰোৱাটো সকলোৱে বিচাৰে। এখন ঐক্য আৰু একতাৰ সমাজ সকলোৱে বিচাৰে আৰু জ্ঞানদেৱে সেইখিনিকে কৰিবলৈ বিচাৰিছিল। সকলো মানুহৰ গাতে যে ভগৱান বিদ্যমান সেই কথা তেওঁ জনসাধাৰণৰ মাজত উপস্থাপন কৰিছিল আৰু তেওঁ সেইবোৰ উপস্থাপন কৰিছিল কেনেকৈ,
গীত মাত ভগৱানৰ ভক্তিৰ কিছুমান বাণী প্ৰচাৰ কৰি আৰু জ্ঞানদেৱৰ পাছতেই এইবোৰ কাম কৰিছিল নামদেৱ একনাথ তুকাৰাম ৰামদাস আদি ভক্তিবাদৰ উদ্যোক্তাসকলে ঠিক উত্তৰ পশ্চিম ভাৰতত তেনেকৈ সমসাময়িক যেনেকে মহাৰাষ্ট্ৰত জ্ঞানদেৱে সমসাময়িকভাৱে গুজৰাট আৰু ৰাজস্থানতো ৰবি দাস দাদু দয়াল আৰু মীৰাবাইৰ নেতৃত্বত অন্য এক ভক্তিবাদৰ ধাৰা গঢ় লৈ উঠিছিল মীৰাবাইৰ কথাটো তোমালোকে সকলোৱে শুনিছাই মীৰাবাইয়ে ভজন কীৰ্তনৰ জৰিয়তে কি কৰিছিল ভগৱানৰ গুণানুকীৰ্তন জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল সৰ্বসাধাৰণ লোকক এই ভক্তি মাৰ্গে বিশেষভাৱে আকৰ্ষিত কৰিছিল কাৰণ সৰ্বসাধাৰণ মানুহে আমিও সকলোৱে কি ভাল পাওঁ গীত মাত ভগৱানৰ বাণী আমি সকলোৱে ভাল পাওঁ আৰু সকলোৱে সেইবোৰ বুজিও পাওঁ সেইকাৰণে তেওঁলোকে সেইটোৰ ঠিক গীত মাত বাণী প্ৰচাৰ কৰি পেলাই সাধাৰণ জনসাধাৰণৰ মাজত বিষয়বোৰ উত্থাপন কৰিবলৈ বিচাৰিছিল এতিয়া আহো উত্তৰ ভাৰতত ভক্তি আন্দোলন উত্তৰ ভাৰতত বিশেষকৈ হিন্দী ভাষী অঞ্চলত ভক্তি আন্দোলনৰ প্ৰচাৰক আছিল ৰামানন্দ তেওঁ এগৰাকী পণ্ডিত আছিল আৰু সমাজ সংস্কাৰক আছিল তেওঁৰ উপাস্য দেৱতা আছিল ভগৱান ৰাম তেওঁ ধৰ্মৰ দুৱাৰ সকলো শ্ৰেণীৰ লোকলৈ কি কৰিছিল মুকলাই দিছিল আৰু তেওঁ কি কৰিছিল হিন্দী ভাষাত কিছুমান কবিতা ৰচনা কৰি ভক্তি ধৰ্মৰ প্ৰচাৰ কৰিছিল আৰু তেওঁ বহুতো শিষ্য আছিল তেওঁ শিষ্যসকলৰ ভিতৰত অন্যতম আছিল কবিৰৰ নামো আমি সকলোৱে শুনিছো কবিৰ মুছলমান তাঁতী পৰিয়াল এটা ডাঙৰ দীঘল হৈছিল অন্যান্য ভক্তি মাৰ্গৰ সাধকসকলৰ দৰে তেওঁ এক ভগৱানৰ উপাসক আছিল ভগৱানক তেওঁ ৰাম হৰি আল্লাহ খুদা আদি বিভিন্ন নামেৰে অভিহিত কৰিছিল মানে যি নামেৰে অভিহিত নকৰক কিয় ভগৱান সদায় এজনেই বুলি তেওঁ বিশ্বাস কৰিছিল ৰামানন্দৰ দৰে কবিৰেও কি কৰিছিল বিভিন্ন কবিতাৰ যোগেদি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল তেওঁ ৰচনা কৰা ভক্তি মাৰ্গৰ কবিতাসমূহক কি বুলি কোৱা হয় দুহা বুলি কোৱা হয় মনত ৰাখিবা এইটো কথা কবিৰৰ ভক্তি মাৰ্গৰ কবিতাসমূহক কি বুলি কোৱা হয় দুহা বুলি কোৱা হয় সাধাৰণ লোকৰ মাজত কবিৰ ইমানেই জনপ্ৰিয় আছিল তেওঁ সমসাময়িকভাৱে মুছলমানসকলে তেওঁক সুফি সাধক আৰু হিন্দুসকলে ৰাম ভক্ত বুলি স্বীকাৰ কৰিছিল মানে কবিৰে মুছলমান হিন্দু বুলি কাকো ভাগ কৰা নাছিল তেওঁ সকলোকে একে ভাবিছিল সেইকাৰণে তেওঁ মুছলমানসকলেও মানিছিল সেইকাৰণে মুছলমানসকলে তেওঁক কি বুলি ভাবিছিল সুফি সাধক আৰু হিন্দুসকলেও মানিছিল আৰু হিন্দুসকলে তেওঁক কি বুলি ভাবিছিল ৰাম ভক্ত বুলি স্বীকাৰ কৰিছিল হিন্দু মুছলিম উভয় ধৰ্মৰ লোকে তেওঁ কি কৰিছিল শিষ্যত্ব গ্ৰহণ কৰিছিল সুৰদাস আৰু তুলসীদাস ভক্তি আন্দোলনৰ অন্য দুজন উল্লেখযোগ্য প্ৰবক্তা আছিল কবিৰৰ দৰে তুলসীদাস ৰামানন্দৰ এজন সাৰ্থক উত্তৰাধিকাৰী আছিল তুলসীদাস হৈছে ৰামানন্দৰ এজন উত্তৰাধিকাৰী তেওঁ সৰ্বসাধাৰণ লোকৰ কথিত ভাষাত ৰামচৰিত মানস ৰচনা কৰি প্ৰচাৰ কৰিছিল ৰামচৰিত মানসখন কোনে ৰচনা কৰিছিল তুলসীদাসে ৰচনা কৰিছিল আৰু তেওঁ কথিত ভাষাত ৰচনা কৰিছিল যাতে সৰ্বসাধাৰণ লোকে সেইবোৰ বিষয়ে কি কৰে বুজি পায় আৰু সেই কাৰণে তুলসীদাস মানুহৰ মাজত বহুত জনপ্ৰিয় আছিল আৰু তুলসীদাসক মানুহে কি বুলি কৈছিল বাল্মীকিৰ অৱতাৰ বুলি গণ্য কৰিছিল উত্তৰ ভাৰতত ভক্তি মাৰ্গৰ প্ৰচাৰ কৰোতাসকলৰ ভিতৰত অন্যতম আৰু এজন আছিল সেইজন হৈছে গুৰু নানক এওঁ কি কোৱা হয় কবিৰৰ ভক্তি মাৰ্গে বিশেষভাৱে প্ৰভাৱান্বিত কৰিছিল এওঁ কবিৰক গুৰু হিচাপে লৈছিল গুৰু নানকে হিন্দু ধৰ্মৰ মূৰ্তি পূজা কৰা পদ্ধতি আৰু জাতিভেদ প্ৰথা বিশ্বাস নকৰিছিল গুৰু নানকে মূৰ্তি পূজা বিশ্বাস নকৰিছিল আৰু জাতিভেদ প্ৰথা বিশ্বাস নকৰিছিল তেওঁৰ মতেও ঈশ্বৰ এজনেই আৰু সেই ঈশ্বৰজন কি বুলি কৈছে অদ্বিতীয় আৰু নিৰাকাৰ বুলি কৈছে গুৰু নানকৰ শিষ্যসকলক পৰৱৰ্তী কালত কি বুলি জনা যায় শিখ বুলি জনা যায় আমি শিখৰ কথা শুনিছো শিখ ধৰ্মৰ উত্থান ভক্তিবাদ আন্দোলনৰ অন্য এক গুৰুত্বপূৰ্ণ দিশ আছিল আজি আমি এটো লেসনৰ ইমানখিনিলৈকে আলোচনা কৰিলো ইয়াৰ পাছৰখিনি আমি আৰু এটা ভিডিঅত কমপ্লিট কৰিম গোটেই লেসনটো তাৰ পিছত তোমালোকক মই কোৱেশ্চন আনসাৰ খিনি আগবঢ়াম কিবা যদি ইয়াত বুজি নোপোৱা আছে তোমালোকে মোক সুধিবা আৰু কথাবোৰ ভালকে তোমালোকেও নিজেও পঢ়িবা থ্যাংক ইউ